Hello everyone, good morning and welcome back to K Krishna's blog. আজি ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ আৰু আজি মহাশিৱৰাত্ৰি হয়। এতিয়া আমি থকা ঠাইডোখৰ হৈছে গৰুখুটি কৃষি প্ৰকল্প য'ত আছে দৰং জিলা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ যিটো সীমান্তৱৰ্তী অঞ্চল তাত আমি আছোঁ, য'ৰ পৰা নেকি আমাৰ হিমন্ত বিশ্ব মামাই মিয়াসকলক বা অবৈধ বাংলাদেশীসকলক ইয়াৰ পৰা খেদি পঠিয়াইছিল, উচ্ছেদ কৰিছিল। ইয়াতে ধলপুৰ মানে দৰঙত দুখন পাহাৰ আছে, এখন হৈছে কুৰুৱা পাহাৰ আৰু 2 নম্বৰখন হৈছে ধলপুৰ। সেই পাহাৰতে এটা শিৱ মন্দিৰ আছে, ধলপুৰ শিৱ মন্দিৰ। তালৈকে আমি আজি শিৱৰাত্ৰি উপলক্ষে গৈ আছোঁ আমাৰ গোটেইকেইজনে। তাতে মন্দিৰ দৰ্শন কৰিম। মন্দিৰ দৰ্শন কৰাৰ পিছত আমাৰ পৰৱৰ্তী আমাৰ অনুষ্ঠানটো হ'ব, আমি গোটেইকেইজনে এটা প্ৰীতি ভোজন কৰিম। মানে ইয়াতে এই দেখি আছে যে এইটো এটা ব্ৰহ্মপুত্ৰৰ খুঁটি হয়। এই দলংখনো নতুনকৈ নিৰ্মাণ কৰা দলং হয়, বেছি দিন হোৱা নাই বনাব। ইয়াতে আমি ঘূৰি আহি পেলাই ইয়াতে আমি মানে প্ৰীতি ভোজন কৰিম, খানা খাম সকলোৱে একেলগে। দূৰ দূৰণিলে মাকৈ এয়া আমাৰ পথাৰ আমাৰ, বজাৰ আমাৰ। হৰ হৰ মহাদেৱ। আজি ভক্তগণৰ সংখ্যা বাঢ়িছে, আজি যথেষ্ট বাঢ়িছে। ধূলিময় পৰিৱেশ কেওফালে, তাৰে মাজে মাজে আহি আমি গৰুখুটি প্ৰকল্পৰ দৃশ্যবিলাক চাই আহি অৱশেষত দৰঙৰ দুখন পাহাৰ, এখন হৈছে ধলপুৰ আৰু এখন কুৰুৱা। তাৰে এতিয়া ধলপুৰ পাহাৰখন আমি আহি পাইছোঁ। ইয়াতে শিৱ মন্দিৰ দৰ্শন কৰিম মহাশিৱৰাত্ৰি উপলক্ষে। তাৰপিছত আমি আগবাঢ়িম আমাৰ প্ৰীতি ভোজনৰ ব্যৱস্থাখিনি কৰিবৰ কাৰণে। ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰটো 5000 বছৰ আগতেই প্ৰি হিষ্ট্ৰিক বা প্ৰাক ঐতিহাসিক যুগত স্থাপন কৰা হৈছিল। 2023 চনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ নিৰ্মাণ আৰু উদ্বোধন কৰিছিল। 2021 চনৰ ছেপ্টেম্বৰ মাহত গৰুখুটিত এভিকশ্যন হোৱাৰ পিছত এই মন্দিৰটোৰ পুনৰ নিৰ্মাণ কৰোৱা হৈছিল। প্ৰতি বছৰে ইয়াতে ধুমধামেৰে শিৱৰাত্ৰিৰ আয়োজন কৰা হয় আৰু যথেষ্ট মানুহ ইয়ালৈকে আহে এই পবিত্ৰ মন্দিৰটো দৰ্শন কৰিবলৈ। এই ধলপুৰ পাহাৰখন দৰং জিলাৰ একেবাৰে সীমান্তৱৰ্তী অঞ্চলত আৰু ব্ৰহ্মপুত্ৰৰ কাষতে অৱস্থিত। ইয়াৰ পৰা এয়া আমি ব্ৰহ্মপুত্ৰ দেখি আছোঁ আৰু ব্ৰহ্মপুত্ৰৰ সেই পাৰে যদি আমি অনুমান কৰোঁ তেতিয়াহ'লে গুৱাহাটীত চন্দ্ৰপুৰৰ অঞ্চলটো মানে দক্ষিণ পাৰে অৱস্থিত হয়। আমি এতিয়া উত্তৰ পাৰে আছোঁ। আমি এতিয়া ধূলিৰ সাগৰৰ মাজে মাজে উভতি গৈ আছোঁ সেই নদীখনৰ পাৰলৈ, য'ত আমাৰ দুপৰীয়াৰ খানাৰ যোগাৰ কৰিব লাগিব। মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰাৰ পিছত এতিয়া উভতি আহি অলপ আগত গৈ থাকোঁতে যি দেখুৱাইছিলোঁ সেই নদীৰ পাৰত মানে ব্ৰহ্মপুত্ৰ খুঁটিৰ পাৰত আমাৰ এতিয়া প্ৰীতি ভোজনৰ ব্যৱস্থাপনাখিনি হৈ গৈছে। এই প্ৰথম কাৰ্যসূচী লাল চাহৰ লগত আমাৰ আছে বন আৰু গোল্লা, ৰসগোল্লা। তাৰপিছত এইফালে দালি সিজোৱাত লাগি গৈছে মোৰ সহকাৰী ইউটিউবাৰ হীৰকজ্যোতি কলিতা। তাৰপিছত এইজন বিতু বন্ধু আমাৰ আজিৰ অনুষ্ঠানৰ মুৰব্বী, এখেতক কেছৰ মানে বিত্তীয় বিভাগৰ পৰা আৰম্ভ কৰি গোটেইখিনি এখেতকে আমি অৰ্পণ কৰিছোঁ। এইজন আমাৰ বিতু বন্ধুৰ দোকানৰ কৰ্মচাৰী, এখেতে কথা ক'ব নোৱাৰে, বোবা হয়, কিন্তু আমাৰ লগতে থাকে। ইংগিতেৰে কথা কৈ আমাকো ইয়াৰ ভাষাবিলাক এতিয়া বুজিবলৈ সক্ষম কৰি দিছে আমাক। এয়া পনীৰৰ গ্ৰেভি বনোৱা ষ্টাৰ্ট হৈ গৈছে আৰু ইফালে আমাৰ ৰহৰ দাইল, মচুৰ আৰু মুগ দাইল উতলি আছে। দালিৰ দায়িত্ব মোৰ ভাগত পৰিছে, সেইকাৰণে দালিৰ সম্ভাৰ ৰেডি কৰি আছোঁ। প্ৰকাণ্ড গৰুৰ জাক এটা আহিছে, গৰুখুটি কৃষি প্ৰকল্পৰ গৰুৰ জাক, গিৰ গাই জাক হয়। এইফালৰ পৰা ক্ৰমান্বয়ে ওলাই আহিছে। এইটা আলু ভাজবো, আলু ভাজি, সৰু আলু ভাজি, কুমলাই ভাজবো, কুমলাই আলু ভাজি। ठीक है बबुआ, अच्छा बना है, अच्छा बनेगा, बना नहीं है अभी तक लेकिन बन जाएगा। निरामिष खाना শিৱৰাত্ৰিৰ কাৰণে।
এয়া স্পেচিয়েল পোৰা আলু পিটিকা। নমতা আলহী এজন আহিছে আমাৰ খানালৈ, এতিয়া বন খাই আছে। থাকি যাবা দেই, অলপ পিছত ভাত খাই যাবা। ঐ ভাত খাই যাবি দেই। সময় আবেলি 4:40 হ'ল আৰু অৱশেষত আমাৰ আজিৰ প্ৰীতি ভোজনৰ এই নিৰামিষ খাদ্য সম্ভাৰ প্ৰস্তুত হৈ গ'ল। এতিয়া খোৱাৰ সময়। খাই পেলাই আমি যিমান পাৰি সোনকালে ঘৰ অভিমুখে যাব লাগিব, কাৰণ আজি শিৱৰাত্ৰি আৰু ঘৰৰ ওচৰে পাঁজৰে ৰুদ্ৰেশ্বৰ দেৱালয় আছে আৰু ভাল ভাল শিৱ মন্দিৰ আছে, তালৈকে আমি যাব লাগিব। গতিকে সোনকালে খোৱাহে কথা এতিয়া। কেনেকুৱা ভাইটিহঁত, টেষ্ট কেনেকুৱা? একদম চলে। মই বনোৱাখিনি ভাল হৈছে, বিটুই বনোৱাখিনি ঠিক ঠাক। আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া প্ৰায় 5 বাজিছে, প্ৰায় নহয় 5:05। এতিয়া বাচন ধোৱা কাৰ্যসূচী চলি আছে। তাৰপিছত ভিডিঅ'টো এইখিনিতে আমি শেষ কৰিম। এতিয়া ঘৰমুৱা হ'ব লাগিব। চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।